সন্তান জন্ম নিদিব কিয় নিদিব কৈছোঁ এই ভিডিঅ'টো চাব লাগিব কাৰণ অধিক সন্তান জন্ম দিলে মানে এটা বা তাতকৈ দুটাতকৈ বেছি ল'ৰা ছোৱালী জন্ম দিলে কি অসুবিধা হয় এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে গম পাব গতিকে সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ মানে ফ্ৰেণ্ডছ মই আজি বজাৰৰ ফালে গৈছিলোঁ তো বজাৰত দেখিলোঁ কেইজনমান লোকে এই বাটৰ নাট কৰি আছে এই বাটৰ নাটাৰ দ্বাৰা কি বুজাব বিচাৰিছে তেওঁলোকে গতিকে ভিডিঅ'টো চালে আপোনালোকে গম পাব হয় দেখোন বজাৰ কৰিছে নেকি কি ক'ব বজাৰলৈ আহিছিলোঁ এপাক বাকী ভাল কিনো ক'ম আৰু আমাৰ নিচিনা দুখীয়া মানুহ চাকৰি বাকৰি নাই বৰ চিন্তা কৰিছোঁ ককাইদেউ আজিকালিনো আৰু ক'ত চাকৰি বাকৰি সকলোৱে আশা কৰিব পাৰিছে কি আছে তাকে চলিব লাগিব আৰু নিজে এই এতিয়া যিয়ে বস্তুৰ দাম হয় একদম নক'ব আৰু দে ককাইদেউ তাতে মোৰ ল'ৰা ছোৱালী তিনিটা হয় ল'ৰা ছোৱালী তিনিটা হ'ল এই নক'ব আৰু তিনিটা তাৰপিছত তাৰে দুটা স্কুললৈ গৈছে পৰিয়ালটো মই চলাব লগা হৈছোঁ ককাইদেউ এইবিলাকে বৰ তোৰ পৰিয়ালটো তই চলাব লাগিব সেইটো কাৰণে মই কৈছিলোঁ প্ৰথমতে তই নুশুনিলে কথাটো কি ক'ম আৰু যে মানুহৰ আজিৰ দিনত ল'ৰাই হওক ছোৱালীয়ে হওক এটি বা দুটি সন্তানেই যথেষ্ট তই আকৌ তিনিটা এতিয়া অকলে আমি পৰিয়ালখিনি বহালেতো নহ'ব ন তেওঁলোকৰ পোহপালৰ দায়িত্ব ল'ব লাগিব পঢ়া শুনা খৰচ খোৱা বোৱা পিন্ধা উৰা আজিকালি কিমান খৰচ এতিয়া 2022 চন আৰু প্ৰত্যেকটো বস্তু এতিয়া প্ৰায় দুগুণ দাম বাঢ়ি গ'ল আৰু আজিৰ দিনত আমি এজন মানুহ চলিবলৈকে ইমান অসুবিধা তোৰ ইফালে চাকৰি বাকৰি নাই তাতে আকৌ তিনিটাকে সন্তান তই অকল জন্ম দিলে নহ'ব নহয় তেওঁলোককতো ভাল মানুহ কৰিব লাগিব কি ক'ব ককাইদেউ আছে বুলি ধৰিছোঁ আৰু সেইটো কাৰণে মই তোক এটা কথা কৈছিলোঁ তই কথাটো নুশুনিলে তোক মই কৈছিলোঁ যে এটি বা দুটি সন্তান হোৱাৰ পিছত আজিকালি চৰকাৰী চিকিৎসালয়ত বহুত সুবিধা আছে আমি পৰিয়াল নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি বন্ধ্যাকৰণ কৰিব পাৰোঁ সম্পূৰ্ণ বিনামূলীয়া আৰু তাত কোনো ধৰণৰ ছাইড এফেক্ট নাই আজি আমি চোৱা আমাৰ এটা সন্তান আৰু আজি আমি 5-6 বছৰ আমি সেই বন্ধ্যাকৰণ কৰি আমাৰ সংসাৰখন ধুনীয়াকৈ চলাই নিছোঁ আৰু এতিয়া আমি সেই সৰু পৰিয়ালতে সুখী আৰু আজি আমি বৰ্তমান ধুনীয়াকৈ চলি আছোঁ চাকৰি বাকৰি নাই ককাইদেউ এইটো কি ক'লে এই গাঁৱলীয়া মানুহ ন ককাইদেউ বৰ বন্ধ্যাকৰণ তাৰ জৰিয়তে তোমাৰ পৰিয়ালটো তুমি সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিবা আৰু তাৰ লগতে তুমি আৰ্থিকভাৱে স্বাৱলম্বী হ'বা আৰু আৰ্থিকভাৱে স্বাৱলম্বী হ'লেহে আমাৰ সমাজখন আগবাঢ়িব নহয় জানো ঠিকেই আমি ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা দিব লাগিব ভাল শিক্ষা দিবলৈ হ'লে তাত যথেষ্ট খৰচ আছে ভাল খাদ্য খুৱাব লাগিব ভাল কাপোৰ কানি পিন্ধাব লাগিব যুগৰ লগত খাপ খুৱাই গতিকে এই ক্ষেত্ৰত তুমি এতিয়াও সময় আছে এতিয়াও চৰকাৰী হস্পিটেললৈ যাবা তাৰ বিষয়ে তুমি জানিবলৈ চেষ্টা কৰিবা তোমাক সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকে সেৱা আগবঢ়াব তাৰ ভিতৰত তোমাৰ শৰীৰৰ কোনো ক্ষতি নহয় ঠিক আছে সেইখিনি মই তেনেহ'লে ভালকৈ বুজিলোঁ দেই ককাইদেউ সেই তেতিয়াই যদি আপোনাৰ কথাটো শুনিলোহেঁতেন হয় আজি মোৰ এনেকুৱা দুখ অৱস্থা নহ'লেহেঁতেন ককাইদেউ মই আজিয়ে চৰকাৰী হস্পিটেললৈ গৈ ঠিক আছে বন্ধ্যাকৰণৰ বাবে যোগাযোগ কৰিম ককাইদেউ ঠিক আছে তুমিতো যাবাই আৰু তোমাৰ লগত যদি আছে কোনোবা 10জন তুমি লৈ যাবা এই ক্ষেত্ৰত একো অসুবিধা নাই আমি আজি ধুনীয়াকৈ আমাৰ পৰিয়ালটো আমি চলাই আপোনাৰ পৰা বহুত ভাল কথা জানো দেই ককাইদেউ মই যাব লাগিব দাদাহঁতৰ বাটৰ নাট চাই খুব ভাল লাগিলে মানে কি মেছেজ দিব বিচাৰিছে অকণমান কৈ দিলে ভাল পাম দাদা আমাৰ এইটো তোমাৰ ফেমিলি প্লেনিঙৰ ওপৰত আছিলে যিটো তোমাৰ আজিকালি ধৰা দুটা সন্তান বা এটা দুটা সন্তানতকৈ বেছি যদি হয় তো কথা হ'ল কি মানে নিজৰ আজিকালি চলা ফুৰাৰ পৰা মানে তোমাৰ যদি সা সৰঞ্জাম মানে খা খৰচ যথেষ্ট বাঢ়িছেতো তো সেই তাৰ ওপৰতে সেইকাৰণে সজাগতামূলক এখন মানে পৰিকল্পনা বাটৰ নাটক মানে আমি কৰিছোঁ সেইটোৱে আৰু স্বাস্থ্য বিভাগৰ ভাল লাগিলে ধন্যবাদ সকলোকে